অসমীয়া ডাব্লিউ আপোনালোক সবকে স্বাগতম জনাইছো। এটা আমি আমাৰ ফাৰ্ষ্ট প্লেয়াৰটোক মাতিম। প্লিজ ওয়েলকাম 125 পাউন্ডছ হৰণৰ পুতেক। এটা আমি আমাৰ সেকেন্ড প্লেয়াৰক মাতবা যাই আছো। প্লিজ ওয়েলকাম 145 পাউন্ডছ খগেনৰ পুতেক। আজিৰ আমাৰ ফাইটত দুটা খাব নাপাব প্লেয়াৰ আহি ষ্টেজত উপস্থিত হৈছে। আজিৰ ফাইটত যোনে জিকব সি হ'ব একডাল চামৰা ধুমা বেল্ট। কম দামী বেল্ট দিলে কিন্তু কথা বেয়া হৈ যাব, কৈ দিলো। হ'ব দামী বেল্ট দিম একদম। যোনে জিকা আহি একদম চাই লেদাৰৰ বেল্ট পাবি একদম চামৰাৰ পিয়ৰ চামৰা। হ'ব দে। এতিয়া আমি আমাৰ মেচ আৰম্ভ কৰা যাই আছো। ৰেফাৰী বেল্টটো বাজ দে। ৰেফাৰী ক'ত মাৰলি বেল্টটো বাজ। ৰেফাৰী তই এনে ঘুমাই আছা। মই বাজি আহো বেল্টটো। বেল বাটটো ময়ে নিম। বেল মোৰ হ'ব মোৰ। আইও তোক মই দিবা ৰখি আছো। প্ৰথমতে মোৰ লগত ফাইট কৰি জিক তই। তাৰ পাছত নিবি তই বেল্ট। কাম আছে যদি তেক মোক ধৰি কথা কৈছা তই। এনে আফলা দিম তোক আজি। তোক আজি চাই থাক আফলে যদি মাৰবা নোৱাৰো মই। মই তোক সোধাই এৰিম। মই তোক আজি চাই থাক এনে লাঠি মাৰিম তোৰ আজি পেটত। তোক চাই থাক আজি। মাৰাহি মোক মেলা মোক মাৰাহি। দম আছে যদি মাৰাহি আৰু হৰণৰ পুতাকৰ খগেনৰ পুতাকৰ মাজত মাৰামাৰি ষ্টাৰ্ট হৈছে। আৰু এই কি হৰণৰ পুতাকে দিছে খগেনৰ পুতাকৰ গলত। কিন্তু খগেনৰ পুতাকে কিবাকে প্ৰাণটো বাচাই ওলাইছে। আৰু হৰণৰ পুতাকৰ গলত বহিছে এটা বম চৰ। হৰণৰ পুতাকৰ দিছে খগেনৰ দাঙি দিছে খগেনৰ পুতাকক। আৰু দিছে এটা বম ধবা আঠাল। একদম কাপোৰ আফলা দি আফলাইছে খগেনৰ পুতাকক। খগেনৰ পুতাকৰ দিকে হৰা ভাঙছি কিজানি। খগেনৰ পুতাক উঠা পৰা নাই। বিহত কেকে আছে। কিন্তু এই কি কেছ খগেনৰ পুতাকে উঠি পইছি। খগেনৰ পুতাকৰ দিকে হৰা ভাঙা নাই। খগেনৰ পুতাকে বাংলা কথা নাম কৰি হৰণৰ পুতাকৰ ধৰি। আৰু হৰণৰ পুতাক পুলিচিত বাংলা খাই। আৰু এই কি কেছ খগেনৰ পুতাক ডংগিলা কোটা উঠা দিছি। মোৰ ধান লাগছে যে খগেনৰ পুতাকে হৰণৰ পুতাকৰ গাত যাই পাব। হয় ঠিকে খগেনৰ পুতাকে যাই পইছি হৰণৰ পুতাকৰ গাত। ও মাই গড কি বম চাপ দিলা খগেনৰ পুতাকে হৰণৰ পুতাকৰ গাত। ইটা ধান লাগছে যে হৰণৰ পুতাকৰ উঠাৰে হৰণৰ পুতাকে এইবাৰ বছৰ উঠা পৰা আশা কম। আৰু এই খগেনৰ পুতাকে পিন্ধিলা হৰণৰ পুতাকক 1 2 3 আৰু আজি বিনা হল খগেনৰ পুতেক। আৰু মেজিকে খগেনৰ পুতাকে লৈ গেল ধুমা চামৰাৰ বেল্ট। হৰণৰ পুতাকৰ মুখ মেলি থাকতে গেল। তোৰাই সকল আজিৰ মেচতে সমাপ্ত হল। আৰু কালি আমি লগ পাম নতুন মেচত। ইটা বাই বাই। আৰু যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। বাই বাই টেক কেয়াৰ নমস্তে।